হয় বৰ্তমান মই উপস্থিত আছো মানিকপুৰ পাতিলাদহৰ মাজত থকা KUN অটোমোবাইল সাৰ্ভিসত। বন্ধুসকল আপোনালোকে জানে KUN অটোমোবাইল সাৰ্ভিসত বৰ্তমান মেগা লোন আৰু এক্সচেঞ্জ মেলা আৰম্ভ হৈছে। এই এক্সচেঞ্জ মেলা আৰু মেগা লোনৰ মাজত যদি আপোনালোকে বাইক ল'ব বিচাৰে অৰ্থাৎ 2 চকীয়া যদি আপোনালোকে বাহন ল'ব বিচাৰে তেন্তে আপোনালোকে বৃহৎ অফাৰৰ মাজত আপোনালোকে বাইকসমূহ ক্ৰয় কৰি লৈ যাব পাৰিব। ইয়াতে দেখিবলৈ পাইছে পালসাৰ 150 পালসার 150 কেবল মাত্র আপনাদেরকে 12,050 টাকারে এই যিখন অফার আছে এই অফারের মাঝখানত আপনাদেরকে 12,050 টাকারে আপনাদেরকে পালসার 150 লৈ যাব পাৰিব। লগতে বন্ধুসকল ইয়াতে দেখিবলৈ পাইছে পালসার 125 পালসার 125 কেবল মাত্র আপনাদেরকে 10,413 টাকারে আপনাদেরকে লৈ যাব পাৰিব। কোনো ধৰণৰ আরসি টাকা দিব নালাগে, কোনো ধৰণৰ ইন্স্যুরেন্সৰ টাকা দিব নালাগে। যিখিনি টাকা মই আপোনালোকক কৈছো এই টাকাখিনি আপোনালোকে ডাউন পেমেন্ট দি এই যিসমূহ বাইক আছে অৰ্থাৎ 2 চকীয়া বাহন আছে আপোনালোকৰ ঘৰত লৈ যাব পাৰিব। ইয়াতে দেখিবলৈ পাইছে বৰ্তমান খেতি আৰম্ভ হৈছে। ইয়াতে বাহনৰ খেতি আৰম্ভ হৈছে। 2 চকীয়া দেখিবলৈ পাইছে পালসাৰ আৰু পালসাৰ 125 পালসাৰ 150 পালসাৰ 220 লগতে এইটো দেখিবলৈ পাইছে সিটি 125 সিটি 125 যদি আপোনালোকে ল'ব বিচাৰে কেবল মাত্ৰ 7,000 পৰা 8,000 টকা যদি আপোনালোকৰ আছে আপোনালোকে লৈ যাব পাৰিব। লগতে বন্ধুসকল দেখিবলৈ পাইছে পালসাৰৰ ভিতৰত বহুত ধৰণৰ বাইক আছে। পালসাৰ NS 200 এইটো পালসাৰ NS 200 নৱ প্ৰজন্মৰ মাজত যথেষ্ট জনপ্ৰিয় এই বাইকটো। আপোনালোকে জানে নৱ প্ৰজন্মৰ মাজত যথেষ্ট জনপ্ৰিয় পালসাৰ NS 200 পালসাৰ পালসাৰ NS 160 পালসাৰ NS 180 এই যিসমূহ বাইক আছে বাইকসমূহ নৱ প্ৰজন্মৰ মাজত যথেষ্ট জনপ্ৰিয়। আৰু আপোনালোকে এই যিসমূহ বাইক আছে যদি ল'ব বিচাৰে এক্সচেঞ্জ মেলাৰ সময়ত যদি আপোনালোকে ল'ব বিচাৰে তেন্তে আপোনালোকে একেবাৰে কম টকা ডাউন পেমেন্ট দি লৈ যাব পাৰিব। বৰ্তমান এই শ্বৰুমত আছো দেখিবলৈ পাইছে শ্বৰুমত অভূতপূৰ্ব বৰ্তমানে শ্বৰুমত অভূতপূৰ্ব ভিৰ চলি আছে, গ্ৰাহকৰ ভিৰ চলি আছে দেখিবলৈ পাইছে। বাইক ল'ল নেকি? বাইক লৈছে। কি বাইক লৈছে? NS 200 NS 200 ডাউন পেমেন্ট কিমান কৰিছে? 43 মানে NS 200 এটো হয়তো অফাৰত নাই, যাৰ কাৰণে নিম্ন প্ৰাইচৰ কিবা এটা ডাউন পেমেন্ট দি আপোনালোকে লৈ যাব পাৰিব। কেইটা হেলমেট পাইছে? দুটাকৈ হেলমেট দিয়াৰ কথা আছিল, দুটা হেলমেট দিছে। কুপন পাইছে নাই? লটাৰী যিটো কুপন আছে লটাৰী কুপনটো পাইছে। তেল ভৰাই দিছে 300 টাকা দিছে। 300 টকাৰ তেল ভৰাই দিছে। যি নহওক তেলটো ভৰাই দিছে যোৱাৰ কাৰণে অভূতপূৰ্ব ভিৰ চলি আছে দেখিবলৈ পাইছে। মই জানিবলৈ চেষ্টা কৰিম যে বৰ্তমান সময়ত কিমান কেইটা বাইক বিক্ৰী কৰা হৈছে। দেখিবলৈ পাইছে মোৰ লগত এজন মালিক আছে। বৰ্তমানলৈকে কিমান কেইটা বাইক বিক্ৰী কৰা হ'ল? 16টা ডেলিভারি হৈছে, 20টা 16টা ডেলিভারি হৈছে, 20টালৈকে টাৰ্গেট আছে আৰু হয়তো বেছি হ'ব পাৰে। কিছুমানৰ হয়তো সিভিল খাৰাপ থাকা মানে কিছুমানৰ হয়তো সিভিলটো বেয়া হোৱাৰ কাৰণে তেওঁলোকে ল'ব পৰা নাই। না এটা ফাইনান্সত নহলে আৰু এটা ফাইনান্সত হৈ যায়। কোনো মানে এটা ফাইনান্সত যদি নহয় কেইটা ফাইনান্স আছে? আমাৰ 3-4টা ফাইনান্স আছে, কাস্টমাৰ হৈ যাবই। মানে যিয়ে আহে তেওঁ আৰু ঘূৰি যাব নালাগে, গাড়ীটা লোৱা খাতা। তো দেখিবলৈ পাইছে বৰ্তমানলৈকে 16টা বাইক বিক্ৰী কৰা হৈছে। পালসাৰ 220 দেখিবলৈ পাইছে। পালসাৰ 220 যদি ল'ব বিচাৰে তেন্তে একেবাৰে কম প্ৰাইচত আপোনালোকে ডাউন পেমেন্ট দি লৈ যাব পাৰিব। হয় বৰ্তমান এই যিখন শ্বৰুম আছে অৰ্থাৎ KUN অটোমোবাইল সাৰ্ভিসৰ যিজন স্বত্বাধিকাৰী আছে সেই স্বত্বাধিকাৰীৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। বৰ্তমান কি কি অফাৰ চলি আছে আৰু মেগা লোন বা এক্সচেঞ্জ মেলা যেটো আছে এইটো কিমান তাৰিখলৈকে চলি থাকিব বা এই মেগা লোনত যদি আপোনালোকে বাইক ল'ব বিচাৰে তেন্তে কি কি উপহাৰ লাভ কৰিব সবিশেষ তথ্য মালিক আছে, মালিকে জনাই দিব। বৰ্তমান অফাৰ চলি আছে। হয় আজি হল 18 তাৰিখ দুৰ্গা পূজাৰ আগমুহূৰ্তত আজিৰ পৰা মেঘালয় ষ্টাৰ্ট হ'ল 22 তাৰিখলৈ থাকিব এইটো মাহত। আৰু আপোনাৰ অফাৰটো আপোনালোকে কৈ দিছে নিশ্চয়, আকৌ আমি কৈ আছোঁ। দুটাকে হেলমেট পাব, এটা চিট কভাৰ পাব, ডিছ লক পাব আৰু আপোনাৰ পেট্ৰল পাব আৰু এখন লটাৰী খেলৰ এখনকে গাড়ীৰ লগত এখনকে কুপন পাব। কুপনত কি আছে? কুপনত আপোনাৰ ফ্ৰী আছে, ইনভাৰ্টাৰ আছে, গডৰেজ আছে, ডাইনিং সেট আছে, মোবাইল আছে, মানে বিভিন্ন ধৰণৰ উপহাৰ আছে, টিভি আছে, এলডি বহুত আছে, বহুত কিবা কিনি আছে। আৰু এই যিটো কুপন খেল, কুপনৰ যিটো খেল আছে লটাৰী খেল, এই লটাৰী খেলটো কেতিয়া অনুষ্ঠিত হ'ব? এইটো আপোনাৰ অফাৰটো একদম কালী পূজালৈ চলিব। তো কালী পূজাৰ পিছতহে খেলখন অনুষ্ঠিত হ'ব। আৰু আমাৰ ঠাইটো হ'ল বঙাইগাঁও জিলা মানিকপুৰ পাটলাদহা যিখন হাইৰোড আছে, ক্ৰচিং আছে, এই ক্ৰচিঙৰ লগতে পাই যাব KUN অটোমোবাইল সাৰ্ভিস। হয় বন্ধুসকল, যদি আপোনালোকে বাইক কিনিব বিচাৰে, 2 চকীয়া বাহন যদি আপোনালোকে ল'ব বিচাৰে তেন্তে অতি সোনকালে আপোনালোকে
বঙাইগাঁও জিলাৰ মানিকপুৰ পাতিলাদহৰ মাঝখানত থকা যিখন KUN অটোমোবাইল সার্ভিস আছে বাজাজ কোম্পানীৰ এই KUN বাজাজ শ্বৰুম এই KUN অটোমোবাইল সার্ভিসত এতিয়া আপোনালোকে আহক আৰু একেবাৰে নিম্ন প্ৰাইচৰ ডাউন পেমেন্ট দি আপোনালোকৰ মন পছন্দৰ বাইক এখন লৈ যাওক।